নমস্কাৰ আজি মই আপোনালোকৰ আগত চিকেন হাক্কা নুডলছৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ আমাক লাগিব কেঁচা জলকীয়া, কেপচিকাম, গাজৰ, বিন, boneless চিকেন, পিঁয়াজ, 1 পেকেট হাক্কা নুডলছ মছলা আৰু বইল কৰি থোৱা নুডলছ। প্ৰথমতে মই কেৰাহী এটা তেল দি লৈছোঁ আৰু তাত চিকেনখিনি দি এইখিনিৰ হিচাপত নিমখ হালধি দি ভালকৈ ভাজি সেপাৰেট কৰি থ'ম। এতিয়া সেই একে কেৰাহীটোতে আৰু অলপ তেল দিম আৰু পিঁয়াজ আৰু জলকীয়াখিনি দি ভালকৈ ভাজি ল'ম। আমি যে মছলা পেকেট ব্যৱহাৰ কৰিম তাত অলৰেডি নুডলছৰ হিচাপত নিমখ দিয়াই আছে। মই ইয়াত চব্জিৰ হিচাপত অকণমান নিমখ দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি ভালকৈ ভজা হোৱাৰ পিছত বাকী ভেজিটেবলছখিনি দি দিম। এইখিনি ভেজিটেবলছ ভালকৈ সিজিব নালাগে, 70% সিজিলেই আমি নুডলছখিনি দি ভালকৈ লৰাই দিম। এতিয়া ইয়াত আগতে ভাজি থৈ দিয়া চিকেন পিচবোৰ দি দিম। আৰু হাক্কা নুডলছ মছলা পেকেট দি দিম। 300 গ্ৰাম নুডলছত 1 পেকেট মছলা দিব লাগে। মই 150 গ্ৰাম নুডলছ লৈছোঁ বাবে আধা পেকেট মছলা দিছোঁ। মছলাখিনি দি অলপ পানী ছটিয়াই দিব লাগে যাতে মছলাখিনি গোটেই নুডলছত ভালকৈ লাগি ধৰে। আমি নুডলছত আৰু নিমখ দিব নালাগে কাৰণ মছলাটোত নিমখ দিয়াই থাকে। এতিয়া 2 মিনিটমান গোটেইখিনি ভালকৈ লৰাই ল'ম। ইয়াত মই অকণমান সয়া চচ দিছোঁ। এয়া প্ৰস্তুত হৈ গ'ল চিকেন হাক্কা নুডলছ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায় লৈছোঁ। বাই।